আদৰণি জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু তেখেত আছিল প্ৰাক্তন সভাপতি নিখিল গড ছাত্ৰ সন্থাৰ তেখেত চেণ্ট্ৰেল সভাপতি আছিল। তেখেতক আমি ইবিপিএল তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোকে আদৰণি জনাবৰ কাৰণে আকৌ এবাৰ হাত চাপৰি দিয়ক। এয়াই আমাৰ পৰিৱৰ্তন। আৰু আজিৰ এই জনসভাকে এইবাৰ যে ইবিপিএল দলে চৰকাৰ গঠন কৰিব 100% নিশ্চিত। দীপক কুমাৰ বসুমতাৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। नैबे समाव जों जोबोद मोजां मोननाय मोनसे रंजाथाव मोनसे खौरां। आरो नैबे समाव दीपक कुमार बसुमतारी जोंनि जे बर' थुनलाइ आफादनिबो गोख्रों लेङाइ आफादगिरिमोन आरो दुलाराय बर' फरायसा आफादनिबो बिथाङा मार्ग भाइस प्रेसिडेन्ट। दा बेनिखायनो बिथांनि थाखाय खेबसे आरोबाव आखाइ खबनो थाखाय खावलायो। गोजोनथों रायजोखौ। শ্রদ্ধা রাইজ, আমার এতিয়া সেইখন মঞ্চতে আমার এপয়েন্টেড স্পিকার হিসাবে ইয়াত উপস্থিত হয়েছে আমার ফাউন্ডার প্রেসিডেন্ট ইউপিপি তেখেত হল আমার সন্মানীয় ইউজি ব্ৰহ্মা ছাৰ। তেখেতক মই ভাষণ ৰাখিবলৈ অনুৰোধ জনালোঁ। बयखौबो खेबसे खुलुमहरबाय। সকলোৱে নমস্কাৰ। ইউপিপিএল দলৰ হৈ আজি সভাখন চলাই লৈ যোৱা সভাৰ মাননীয় সভাপতি মহোদয়, ইয়াতে মুখ্য অতিথি হিচাপে উপস্থিত হোৱা ইউপিপিএল দলৰ সভাপতি প্ৰাক্তন আফচৰ সভাপতি আৰু বড়ো শান্তি চুক্তিৰ প্ৰথম স্বাক্ষৰকাৰী শ্ৰী প্ৰমোদ বড়ো, অলপ আগতে ইউপিপিএল দলত যোগদান কৰা আমাৰ বড়ো সাহিত্য সভাৰে প্ৰাক্তন উপসভাপতি আৰু এই সময়ত আফচৰ সভাপতি হিচাপে জাতিক নেতৃত্ব প্ৰদান কৰি অহা আমাৰ অতিকৈ প্ৰিয় সন্মানীয় দীপক বসুমতাৰী ডাঙৰীয়া, ইয়াতে উপস্থিত আমাৰ প্ৰাক্তন বিটিসি MCLA শ্ৰী অনিপ বসুমতাৰী, বৰ্তমান নচলপুৰ সমষ্টিৰ পৰা মনোনীত ইউপিপিএলৰ প্ৰাৰ্থী শ্ৰী ৰাকেশ ব্ৰহ্ম আৰু ধীৰা সমষ্টিৰ পৰা মনোনীত ইউপিপিএলৰ প্ৰাৰ্থী জগদীশ ৰামচিয়াৰী, বাগানপাৰা সমষ্টিৰ পৰা মনোনীত ইউপিপিএলৰ প্ৰাৰ্থী কাতিৰাম বড়ো, উপস্থিত আমাৰ ইউপিপিএলৰ মহিলা শাখাৰ সাধাৰণ সম্পাদিকা বিউটি বসুমতাৰী, মজিব আলী আহমেদ, মইনুল আলী, ৰাফেল ডেইমাৰী, লেক বুঢ়াগাই, ৰমিঅ পি বড়ো, NDFBৰ এই সময়ৰ কেন্দ্ৰীয় নেতা, NDFBৰ কেন্দ্ৰীয় নেতা বৰ্তমান ইউপিপিএলৰ অৰ্গেনাইজিং সেক্ৰেটাৰী বি বড়োচা, মৰ্চিনা বেগম, সংখ্যা দৈমাৰী, আফচৰ উপদেষ্টা, অন্যান্য বিষয়ববীয়াসকল
আৰু UPPLৰে মাইনৰিটি চেল আৰু বিভিন্ন চেলৰ নেতৃবৃন্দসকল আৰু কৰ্মী বন্ধুসকল আৰু মকচলপুৰ সমষ্টিৰ পৰা বিভিন্ন গাঁৱত বসবাস কৰা বিভিন্ন গাঁৱৰ পৰা আহি আজিৰ মুকলি সভাত যোগদান কৰা শ্ৰদ্ধেয় ৰাইজসকল আই মাতৃসকল, প্ৰথমতে মই UPPLৰ তৰফৰ পৰা এই দলৰে প্ৰতিষ্ঠাপক সভাপতি হিচাপে মই আজি এই শুভক্ষণত শুভ দিনত আমাৰ UPPL দলৰ আদৰ্শক আঁকোৱালি লৈ যি স্বনামধন্য ব্যক্তি, সাহিত্যিক, লেখক, সাহিত্য সংগঠক আৰু এই সময়ত আপচুক নেতৃত্ব প্ৰদান কৰি অহা আৰু এজন শিক্ষাবিদ ইয়াত যোগদান কৰিছে শ্ৰী দীপক কুমাৰ বসুমতাৰী, মাননীয় দীপক কুমাৰ বসুমতাৰীক মই মোৰ তৰফৰ পৰা আন্তৰিকতাৰে আকৌ মই তেখেতক আদৰণি জনাইছোঁ আৰু আপোনালোকক মই অনুৰোধ জনাইছোঁ আকৌ আপোনালোকে এবাৰ হাত চাপৰি মাৰি তেখেতক আদৰণি জনাওক। এটা দলক ভাল পাই পেলাই দলত যোগদান কৰা আৰু দলক সমৰ্থন কৰা কিয় কাৰণে কৰে? সাধাৰণ ৰাইজে বহু আশা আকাংক্ষা লৈ পেলাই এটা দলক সমৰ্থন জনাব পাৰে। গৰীব মানুহে ঘৰ এটা পায় নেকি? ঘৰৰ ল'ৰা ছোৱালীবিলাকে ভাল শিক্ষা দীক্ষা লোৱাৰ কাৰণে সুবিধা পায় নেকি? পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা উন্নতি হয় নেকি? সেইবিলাক আশা লৈ পেলাই দলত যোগদান কৰিব পাৰে। ডেকা ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা কৰি শিক্ষিত হৈ যোৱাৰ পিছত সংস্থাপন পায় নেকি? চাকৰি পায় নেকি? বা সমাজখনক এটা সুস্থ সমাজ গঢ়ি তুলিব পাৰি নেকি? ৰাজনৈতিক স্থিৰতা আনিব পাৰি নেকি? আৰু আমাৰ এই অঞ্চলক উন্নতিৰ পথত লৈ যাব পাৰি নেকি? সেই আশা লৈ পেলাই ৰাজনৈতিক দলত যোগদান কৰে। গাঁৱৰ মানুহ, অঞ্চলৰ মানুহে আমাৰ অঞ্চলত ভাল ৰাস্তা হওক, আমাৰ অঞ্চলত ভাল স্কুল হওক, আমাৰ অঞ্চলত ভাল হস্পিটেল হওক আৰু আমাৰ এই অঞ্চলত অভাৱ অভিযোগ সব দূৰ কৰি পেলাই এটা আদৰ্শ অঞ্চল, আদৰ্শ গাঁও গঢ়ি তুলিবৰ কাৰণে এটা পৰিৱেশ আহক, সেইটো লৈ পেলাই এটা দলক আঁকোৱালি লৈ এটা দলক সমৰ্থন জনাই এটা দলক যোগদানো কৰে। হৈছে নে? হৈছে। কাৰণ আমি কল্যাণ বিচাৰোঁ, পৰিয়ালৰ কল্যাণ, সমাজৰ কল্যাণ, গৰীব দুখীয়া সকলোৰে মংগল, সম অধিকাৰ আৰু অঞ্চলৰ উন্নতি বিচাৰি এটা ৰাজনৈতিক দলক সমৰ্থন জনোৱা হয়। এটা ৰাজনৈতিক দলক সমৰ্থন জনোৱা মানে হ'ব দে, হ'ব আৰু ইমান কাজিয়া কৰিব আল্লাহ কৰিব। এটা ৰাজনৈতিক দলক সমৰ্থন জনোৱা মানে এই দলৰ পৰা বহুখিনি আশা কৰিছে আপোনালোকে, জনগণ ৰাইজ। মহিলাসকলৰ সশক্তিকৰণৰ কথা, অৰ্থনৈতিক ব্যৱস্থা উন্নয়নৰ কথা, গৰীব মানুহৰ ঘৰ পোৱাৰ কথা, বিধৱা বৃদ্ধ পেঞ্চন উচিত ব্যক্তিসকলে যাতে পায়, যাতে দুৰ্নীতি নহয়। 100জন মানুহৰ নেতৃত্ব দিয়া মানুহে অকল নিজৰ ঘৰ বান্ধি পেলাই আনক নচলা সেইটো নিবিচাৰে, যাতে চবেই কিছু হ'লেও পায়।
এই আশা লৈ পেলাই এটা ৰাজনৈতিক দল আপোনালোকে যোগদান কৰে। কিন্তু এটা বুদ্ধিজীৱী, এজন চিন্তাবিদ ব্যক্তি, সমাজকৰ্মী আৰু শিক্ষাবিদসকলে এটা ৰাজনৈতিক দলত যোগদান কৰা মানে কি, তেওঁলোকে এই দলক লৈ এটা উজ্জ্বল ভৱিষ্যত দেখা পাইছিল। আজি দীপক দাই আমাৰ UPPL দলত যোগদান কৰাৰ একমাত্ৰ উদ্দেশ্য হ'ব পাৰে, তেখেতৰ ব্যক্তিগত কোনো লাভালাভ নিবিচাৰে। তেওঁ এতিয়া চাকৰি বিচাৰাৰ বয়স নাই, তেওঁ ঠিকা টুকলি বিচাৰিও এই দলত অহা নাই। নিশ্চয় দীপক দাই আহিছে এই অঞ্চল ভাল হওক, উন্নত হওক, দুৰ্নীতিমুক্ত সমাজ হওক, নতুন চৰকাৰে পৰিৱৰ্তন আনক আৰু সমাজত হাই কাজিয়া, জাতি ভেদ, ধৰ্মভেদ নোহোৱাকৈ এটা আদৰ্শ সমাজ গঠন হওক, এই আশা লৈ হয়তো দীপক দাই আজি নতুন সপোন দেখিছে জনগণৰ ৰাইজ। সঁচাকে দুৰ্নীতিমুক্ত সমাজ এখন আমি আনিব পাৰিম যদি আমি যৌথভাৱে চেষ্টা কৰোঁ। সঁচাকে আমি এই অঞ্চলৰ গাঁও, এই অঞ্চলৰ স্কুল, হস্পিটেল ভাল কৰিব পাৰে, উন্নতি কৰিব পাৰে। এই সকলোবোৰ আশা লৈ পেলাই আপোনালোকে এই দলত আহিছে, নতুন মাত্ৰা পাইছে। এতিয়া এই দলক সমৰ্থন দিলেই নহ'ব, এই দলক এবাৰ ভোট দিয়ে কি কৰে ক্ষমতাত অহাৰ পিছত এৰি দিলেই নহ'ব। মই আপোনালোকক অনুৰোধ জনাব বিচাৰিছো, আজি দলত যেনেকৈ আপোনালোকে দলে দলে যোগদান কৰিছে, কাইলৈ BTC নিৰ্বাচনত আপোনালোকে বহুমূল্য ভোটদান কৰি পেলাই আমাক জয়ী কৰিব আৰু ক্ষমতাত অধিষ্ঠিত কৰিব। তাৰ পিছতো আপোনালোকৰ দায়িত্ব শেষ হৈ নাযায়। আপোনালোকে সদায় চাব লাগিব আমাৰ নিৰ্বাচিত সদস্যসকলে যাতে দুৰ্নীতিগ্ৰস্ত নহয়, ৰাইজৰ কাৰণে অহা পইচা যাতে আত্মসাৎ কৰিবলৈ সুযোগ নাপায়, আগৰ দৰে BCDCয়ে দুৰ্নীতিগ্ৰস্ত যাতে নহয়, দালাল ঠিকাসকলে ৰাস্তাৰ নামত আঁচনি আনি স্কিম আনি পেলাই আত্মসাৎ কৰাৰ বাবে সুযোগটো নাপায়। আপোনালোকে সদায় জাগ্ৰত প্ৰহৰী হিচাপে কাম কৰি থাকিব লাগিব। যোৱাকালি অসম চৰকাৰে দুটা সিদ্ধান্ত ল'লে কেবিনেটত। এটা হ'ল BTR অঞ্চলৰ বাহিৰত বসবাস কৰা বড়ো কছাৰী জনগোষ্ঠী ভাইসকলৰ কাৰণে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠন কৰাৰ কাৰণে অসম কেবিনেটে যোৱাকালি সিদ্ধান্ত ল'লে। এইটো বড়ো চুক্তিৰ এটা দফা আছিল আৰু বড়ো ভাষাটো অসমৰ সহযোগী ভাষা হিচাপে স্বীকৃতি দিয়াৰ এটা সিদ্ধান্ত লোৱা হ'ল। এতিয়া গোটেই অসমত বড়ো ভাষাৰ স্বীকৃতি পাই গ'ল সহযোগী ভাষা হিচাপে। কিন্তু মই আজি বড়ো ভাইসকলক আহ্বান জনাই যাব খুজিছো, এটা ভাষা জীয়াই থাকে পাৰস্পৰিক সন্মানৰ মাধ্যমেদি। বড়ো ভাষাক যেনেকে সন্মান জনাব লাগে বুলি আমি ভাবো, ঠিক তেনেকে বড়োসকলেও অন্যান্য ভাষাবিলাকক সন্মান জনাব লাগিব। অসমীয়া আমাৰ ৰাজ্যিক ভাষা, কথাই প্ৰতি যদি চেলেঞ্জ কথা প্ৰতি যদি এনেকুৱা কয় এটা পাব্লিক ৰিপ্ৰেজেণ্টেটিভে, এইটো ভাল কথা নহয়। ৰাইজে আশা কৰি ভোট দিছে, ছেকেণ্ডবাৰৰ কাৰণে MP বনাইছে। দিল্লীত গৈ পেলাই আমাৰ এই কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত যিবিলাক সমস্যা আছে সেইটো উপস্থাপন কৰক, কেন্দ্ৰ চৰকাৰৰ লগত কথা পাতক। আমাক ৰাস্তা ঘাট লাগে, দলং লাগে, আমাক কলেজ ইউনিভাৰ্চিটি লাগে, আমাৰ বিভিন্ন সমস্যা আছে, এইবিলাক সমাধান কৰাৰ কাৰণে তেখেতে কাম কৰক। সন্ন্যাসী লয় আৰু সন্ন্যাসী যদি ল'ব লাগে তেনেহ'লে আৰু ইমান কষ্ট কৰি MP মানে খেলাটো কোনো দৰকাৰ নাছিলে। কোনো ভাষাৰ আমি যাতে সন্মান জনোৱা নহয়। এটা ভাষাৰ স্বীকৃতি মানে আন এটা ভাষাক বিৰক্তি ঘটোৱাটো নুবুজায়। পৃথিৱীত ডাঙৰ ডাঙৰ পণ্ডিতসকলে
হেৰাই যোৱা ভাষাসকলক কেনেকৈ জীয়াই ৰাখিব পাৰি তাৰ কাৰণে অহৰহ কাম কৰি আছে, গৱেষণা কৰি আছে। এটা সময়ত আমেৰিকাত বহুত ভাষা আছিল বোলে জাতি জনগোষ্ঠীৰ। ইংৰাজী ভাষা অহাৰ লগে লগে সৰু সৰু ভাষা বোলে মৰি গ'ল, আজি নাই। এই ইংৰাজী ভাষাৰ কাৰণে মৰি যোৱা সৰু সৰু ভাষাবিলাকক পুনৰুদ্ধাৰ কৰিবৰ কাৰণে আজি আমেৰিকান পণ্ডিতবিলাকে গৱেষণা আৰম্ভ কৰিছে। এইকাৰণে বৰ্তমান জীয়াই থকা যিবিলাক ভাষা আছে, এই ভাষাটো আমি সন্মান জনাব লাগে। আৰু যিদিনা অসমীয়া ভাষী ৰাইজে বড়ো ভাষা ক'বলৈ শিকিব, বঙালী ভাষিক ৰাইজে যেতিয়া বড়ো ভাষাও ক'বলৈ শিকিব, আচল অৰ্থত স্বীকৃতি সিজানাহে আমি পাম। অকল আইনত লিখি থলে স্বীকৃতিটো পূৰ্ণ নহয়। তো আজি আমি দেখিবলৈ পাইছো বহুত মুছলমান ভাইসকলে বড়ো মানুহৰ দৰে বড়ো ভাষা ক'ব জনা হৈছে। সেইটো আমাৰ গৌৰৱৰ বিষয় হয়নে নহয়? বহুত নেপালী মানুহে বড়ো ভাষী মানুহৰ দৰে বড়ো ভাষা ক'ব পৰা হৈছে। এইকাৰণে আজি এই এটা ডাঙৰ প্ৰাপ্তি, যিটো এচিভমেণ্ট যোৱাকালি কেবিনেট ডিচিশ্যন ল'লে, তাৰ কাৰণে বিগত সময়ত অজৰেন আন্দোলনৰ যিসকল নেতৃত্ব বহন কৰিছিল, আপছু আৰু এনডিএফৰ নেতৃত্বসকললৈ মোৰ আন্তৰিক ধন্যবাদ জনোৱাৰ লগে লগে অভিনন্দন জনালোঁ যে তেওঁলোকৰ অহৰহ চেষ্টাৰ কাৰণে আৰু জনগণৰ ৰাজ্যৰ অহৰহ অংশগ্ৰহণৰ মাধ্যমেদি বড়ো চুক্তি হৈ যোৱাৰ পিছত যোৱাকালি অসম চৰকাৰে যিটো কেবিনেট ডিচিশ্যন লৈছে সেইটো সফল হ'ব পাৰিছে। সেইকাৰণে তেখেতসকলক আমি আকৌ ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। UPPL দলৰ কাৰণে ভোট খুজিবলৈ মই আহিছোঁ। 20 বছৰৰ কাৰণে ভোট দিব লাগে বুলি মই ক'বলৈ অহা নাই। আমাক এবাৰ সুযোগ দিয়ক BTR চুক্তিৰ ৰূপায়ণৰ কাৰণে। BTR চুক্তিৰ দ্বাৰা চেণ্ট্ৰেল ইউনিভাৰ্চিটি 4-5খন স্থাপন কৰিবৰ কাৰণে, BTR চুক্তিৰ ৰূপায়ণৰ মাধ্যমেৰে নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি, ইঞ্জিনিয়াৰিং কলেজ, মেডিকেল কলেজ স্থাপন কৰিবৰ কাৰণে আমাক সুযোগ দিয়ক। 1500 কোটি টকা ফাইনেন্সিয়েল পেকেজ আহিব চৰকাৰৰ পৰা, সেইটো এই অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰিবলৈ সুযোগ দিয়ক। 1500 কোটি টকাটো তাত চুক্তিত লিখা হোৱা নাই অকল বড়ো অঞ্চলতে খৰচ কৰিব লাগে বুলি। বড়ো অবড়ো জনগাঁথনি অনুযায়ী সব অঞ্চলতে 1500 কোটি টকাৰ উন্নয়নমূলক কামটো আমাৰ কৰাটো বাধ্যতা, আমি কৰিবই লাগিব। অকল বড়ো বুলি নহয়, এই সুযোগটো আমাক দিয়ক। বিগত 17 বছৰত বিপি এবং জনগণৰ ৰাইজে বাধ্যত পৰি হ'লেও বা ইচ্ছাকৃত হ'লেও যিকোনো কাৰণতে নহওক শাসন কৰিবলৈ সুযোগ দিলে। 17 বছৰত আপোনালোকৰ অভিজ্ঞতা এতিয়াও আছে। বিভিন্ন জাতি গোষ্ঠীৰ সমস্যা সমাধান নহ'ল। গৰীব মানুহে ঘৰ পাব লাগে, ঘৰ নাপায়, ধনী মানুহে পায়। আৰু কোনোবা গৰীবে ঘৰ পালেও তাৰ কাৰণে ঘোষ দিব লগা হৈছে। বৃদ্ধ মানুহে বৃদ্ধ পেঞ্চন নাপায়, বিধৱা মানুহে বিধৱা পেঞ্চন নাপায়। স্বামী জীয়াই আছে কিন্তু তেওঁ EMGM চেয়াৰমেনৰ আত্মীয় স্বজন হোৱাৰ কাৰণে স্বামী জীৱিত থকা স্বত্তেও বিধৱা পেঞ্চন পাইছে। এইটো দুৰ্নীতি নহ'লে কি? এই দুৰ্নীতিটো আমি যদি নিৰ্মূল কৰিব লাগে, নতুন শাসন ব্যৱস্থা আনিব লাগিব। ইউনিভাৰ্চিটি আহিলে ইয়াত 100 জন ছাত্ৰৰ ভিতৰত বড়ো মানুহে 10 জন 15 জনে এডমিশ্যন পাব, 80-85 জনে বড়ো মানুহে এডমিশ্যন পাব। ইঞ্জিনিয়াৰিং কলেজ, নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি, এইবিলাক অনুষ্ঠানত অকল বড়ো মানুহ ভোট নাপায়, এডমিশ্যন নাপায়। কিমান পাব? 100 জনৰ ভিতৰত 20-25 জন বড়ো মানুহ পাব, বাকীটো জেনেৰেল মানুহে পাব। লাভালাভ কাৰ? আপোনালোকৰো হয় না।
অকল বড়োসকলৰো হয় না অবড়োসকলৰো লাভালাভ আছে। এটা সময় আছিলে আমাৰ ল'ৰা ছোৱালীবিলাকে ইংলেণ্ডত চাকৰি কৰিব লাগিলে, আমেৰিকাত চাকৰি কৰিব লাগিলে পুনে বাংগালোৰত গৈ পেলাই শিক্ষা দীক্ষা ল'ব লাগে। কাৰণ এনেকুৱা শিক্ষা অনুষ্ঠান অসমত নাই, আমাৰ অঞ্চলত নাই। BTR চুক্তিৰ দ্বাৰা দিয়া ফেশ্বন ডিজাইনিঙৰ ইনষ্টিটিউট আহিব, আৰু NIT আহিব, নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি, ইঞ্জিনিয়াৰিং আহিব, নাৰ্ছিং ট্ৰেইনিং কলেজ আহিব, আৰু আপোনালোকৰ ল'ৰা ছোৱালীয়ে ঘৰতে থাকি পেলাই পঢ়া শুনা কৰি বিদেশত চাকৰি কৰাৰ যোগ্যতা অৰ্জন কৰিবলৈ সুযোগ পাব আপোনালোকৰ। সেইটো কাৰ কাৰণে ভাল, অকল বড়োসকলৰ কাৰণে নহয়। আৰু আটাইতকৈ ডাঙৰ BTR চুক্তিৰ এচিভমেণ্টটো হ'ল ইয়াৰ শান্তি আহি গ'ল, উগ্ৰবাদ নাই, সশস্ত্ৰ আন্দোলন নাই। ঐতিহাসিক চুক্তিৰ মাধ্যমত সশস্ত্ৰ আন্দোলন আমি বিদায় দিলোঁ, আৰু নতুন ইতিহাস গঢ়ি তুলিবৰ কাৰণে শান্তিৰ ইতিহাস হ'ব, নতুন ইতিহাসে। ইয়াত কোনো জনগোষ্ঠীয়ে ভয়ত জীয়াই থাকিব নালাগিব। আপোনালোকে বা অবড়ো মানুহে ভয়ত জীয়াই থাকিব লগা হৈছিল এইটো বুলি নহয়, বড়ো মানুহেও ভয়ত জীয়াই থাকিব লগা হৈছিল। কেতিয়া আৰ্মি আহি পেলাই কাৰ ল'ৰা ছোৱালীবোৰক পন্থী সজাই গুলিয়াই মাৰে, কেতিয়া পুলিচ আহি পেলাই কাৰ ল'ৰা ছোৱালী উগ্ৰপন্থী সজাই পুলিচ থানাত লৈ যায়। আৰু আমিও অন্য অবড়ো গাঁওবোৰত ৰাতি সোমাবলৈ ভয় কৰিবলগীয়া হৈছিল। সেই ভয়টো নোহোৱা কৰিবৰ কাৰণে এটা শান্তি চুক্তি যে স্বাক্ষৰিত কৰা হ'ল, তাৰ দ্বাৰা আজি শান্তি বিৰাজমান। ৰাতি 12টা-1টা বজাত হ'লেও কোনোবা অবড়ো গাঁৱত বড়ো মানুহে গৈ অহা কোনো ভয় কৰিব লগা নাই। এই পৰিস্থিতি কোনে দিলে? এই BTR চুক্তিয়ে দিছে। আগত এটা সময় আছিল এই মেলাঘাটত আহি পেলাই মই লেকচাৰ দিব পৰা নাছিল। মই ইয়াত লেকচাৰ দি আছো, তাতে বোমা ফুটাই আছে মোক ভয় খুৱাই মানে খেদিবৰ কাৰণে। কি পৰিস্থিতি আছিল এইটো? এটা সময় আছিল আপোনালোকৰ ল'ৰা ছোৱালী ঘৰৰ পৰা স্কুলত ওলাই গ'লে আপোনালোকে চিন্তা কৰি থাকিব লগা হৈছিল যে মোৰ ল'ৰা ছোৱালীয়ে ঘৰত ঘূৰি আহিবনে নাই। এটা সময় আছিলে আপোনাৰ ঘৰৰ মানুহে বজাৰত গ'লে বজাৰৰ পৰা ঘূৰি আহিবনে নাই, সেই চিন্তাত বহি থাকিব লগা হৈছিল। কিন্তু আজি পৰিস্থিতি নাই। আমি যদি আজি যেনেকৈ দলে বলে ওলাই আহিছে মুছলপুৰ সমষ্টিত আমি যিটো দেখিবলৈ পাইছো, আমাৰ ৰাকেশ ব্ৰহ্ম, সেই ৰাকেশ ব্ৰহ্ম আজি কৈছে যে মোৰ সন্মুখত ভাষণ দিবলৈ তেওঁ বোলে ভয় কৰে, প্ৰমোদ বড়োৰ সন্মুখত ভয় কৰে বোলে। নহয়, বেছি দিন নাই ৰাকেশ ব্ৰহ্ম আপোনাক চাৰ বুলি মাতিব লাগিব আমি। মুছলপুৰৰ VVIP জিকি যোৱাটো কথা। এই যে কি নাম BPF-ৰ কেণ্ডিডেট অঞ্চময়, এইটো হ'ল পুৰণা গছ। ৰাকেশ ব্ৰহ্ম নতুন গছ। পুৰণা গছ বুঢ়া হৈ যোৱা বৃক্ষবিলাক ফল চল নিদিয়ে, নতুন গছে ফল চল দিয়ে। ৰাকেশ ব্ৰহ্মকে ভোট দিব লাগিব। আৰু ভোট দিলে মাত্ৰ নহ'ব, তেওঁক জয়ী কৰাৰ পিছতে আপোনালোকে ধৰি থাকিব লাগিব চাৰিওফালে। টকা খালে মুস্কিল আছে, দুৰ্নীতি কৰিলে মুস্কিল আছে। 5 বছৰৰ কাৰণে ভোট দিছো, 5 বছৰৰ পিছত আপোনাকো বিদায় দিবলৈ আমি সংকল্প নকৰোঁ। ধমকি দি থাকক, ভাল কাম কৰিব। অকল ৰাকেশ ব্ৰহ্ম কিয়, আমাৰ জগদীশ ৰামচাৰীকো ধমকি দি থাকিব লাগিব। তেওঁতো আৰু VIP হ'বলৈ গৈ আছে। আমাৰ কাতিৰাম বড়োকো ধমকি থাকিব লাগিব। তাৰমানে কিয় কৈছোঁ মই, ধমকিটো দিব নালাগে, নিজৰ মাজত কিয় ধমকি দি থাকিব। আপোনালোকে সদায় সজাগ হওক। আমাৰ মানুহবিলাকৰ স্বভাৱ চৰিত্ৰ কি? ইলেকশ্যন খেলা মানুহে ইলেকশ্যনৰ সময়ত ৰাইজৰ ওচৰত আহি পেলাই ভৰিত চুই পেলাই মোক ভোট দিয়ক মা দেউতা বুলি ভোট খুজি, নহয় জানো? তাতে মন গলি যায়, ভোটটো দিয়া হ'ল। তেওঁ যেতিয়া MLA MP MCLA জিকি যায়, জনগণৰ ৰাইজৰ এটা ভুলটো হ'ল তাকে ভগৱান মানি চলে। যেনিবা সি নহ'লে আৰু ভৱিষ্যত নাই, জীৱনৰ একোই ৰাস্তা নাই।
এইটো বাদ দিয়ক ৰাজনীতিত বিদসকলক ভৰিত চুই ভগৱানৰ স্থান দিয়া এই সংস্কৃতিটো বন্ধ হ'ব লাগে আমাৰ ইউপিপিএলত তেওঁলোকে জিকিবলৈ ৰাইজৰ কাৰণে কাম কৰিবলৈ জিকি গৈ আছে তেওঁলোকে সদায় ৰাইজক নমস্কাৰ জনাব লাগিব আপোনালোকেও নমস্কাৰ জনাওক এনেকৈ আমি মিলিজুলি যদি এই নিৰ্বাচনত সকলো জনগোষ্ঠীয়ে মিলি পেলাই আমাৰ ইউপিপিএ দলক যদি জয়ী কৰি দিয়ে তেতিয়া আজি আমি লিখি দি যাব পাৰোঁ বিটিআৰ অঞ্চলত যি শান্তিটো আমি স্থাপন কৰিবলৈ গৈ আছো আগন্তুক 50 বছৰৰ এই শান্তি কোনেও বিঘ্নিত কৰিব নোৱাৰে বড়ো বিভাজন আমি পাহৰি যাবই লাগিব এই জিএছপি নেতাসকলক মই আহ্বান জনাইছো নিদিয়া নহয় জনগণৰ ৰাইজে নৱচৰণীয়া 10 বছৰৰ কাৰণে ভোট দিছে ইতিমধ্যে 6-7 বছৰ গ'ল দুবাৰ এমপি হ'ল কি কৰিব লাগিছিল কি উদ্দেশ্য লৈ এমপি হৈছিল ইতিমধ্যে কৰিব লাগিছিল নাই নকৰিল তেওঁ জনগণৰ ৰাইজক যি প্ৰতিশ্ৰুতি দি পেলাই ভাগ্যই ভাল মানে বেয়া ভাল বুলি কোৱা নাই মই বেয়া আৰু মোৰ মতে ভালে হ'ল মই হাৰিলো ভালে হ'ল 4বাৰ হাৰিছো ভালে হৈছে মই কিন্তু জনগণৰ ৰাইজ আক্ষেপ কৰে দুখ কৰে মোৰ কপালটো বেয়া মই জিকিব পৰা নাছিল নৱসৰণীয়া জিকি গ'ল তাকতো ক্ষমতা দিয়া হ'ল না কি কৰিব লাগিছিল সি কৈছিলে বড়ো গাঁও গঠন কৰিব সি কৈছিলে কি বিটিএডিৰ আইন 2 সংশোধন কৰিব সি কৈছিলে যে অবৰৰ ক্ষমতা সুনিশ্চিত কৰিব 7 বছৰ এমপি হ'ল 10 বছৰ হ'বলৈ গৈ আছে তাৰ এমপি চিটটো গঠন নাযায় এটাওতো অধিকাৰ সুনিশ্চিত কৰিব পৰা নাই গাঁও এটাওতো গঠন কৰিব পৰা নাই